নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বঙাইগাঁও উপহাৰ কুপনৰ খেলৰ ভিডিঅ', য'ত আপোনালোকে বঙাইগাঁও উপহাৰ কুপন যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ স্ক্ৰীনত এটা হোৱাটছএপ নম্বৰ দিছোঁ। এই হোৱাটছএপ নম্বৰত আপোনালোকে যোগাযোগ কৰি কুপন ল'ব পাৰিব। তো বন্ধুসকল, বঙাইগাঁও উপহাৰ কুপন খেলখন খুব সোনকালে হ'বলৈ গৈ আছে। মাজত আৰু মাত্ৰ 4টা দিন বাকী আছে, য'ত আপোনাৰ 11টাকৈ পুৰস্কাৰ দিয়া আছে। আৰু ইয়াত আপোনাৰ থাৰ, আল্ট্ৰা বাছ, স্কৰ্পিঅ'কে ধৰি বহুতো ভাল উপহাৰ আছে। মাত্ৰ 100 টকাত আপোনালোকে ইয়াৰ কুপন পাই যাব। আৰু আপোনালোকে যদি বেছিকৈ কুপন লয় তাত আপোনালোকে ডিছকাউণ্টো পাব। যদি 5খনতকৈ বেছি টিকেট লয় তেতিয়াহ'লে আপোনালোকে অফাৰ পাই যাব, ঠিক আছে। তো আপোনালোকে যদি কুপন ল'ম বুলি ভাবি আছে সোনকালে যোগাযোগ কৰক। হোৱাটছএপ নম্বৰ দি দিছোঁ, এই হোৱাটছএপ নম্বৰ আপোনালোকে যোগাযোগ কৰি কুপন ল'ব পাৰিব। মাজত মাত্ৰ আৰু 4টা দিন আছে। তো ইয়াত প্ৰথম পুৰস্কাৰত কি আছে, ছেকেণ্ড পুৰস্কাৰত কি আছে, সেইখিনি মই আপোনাক ধুনীয়াকৈ ক'ম। আৰু এইটো চেনেলত মোৰ আজি প্ৰথম ভিডিঅ' দিয়া হৈছে, যিহেতু মোৰ এটা ইউটিউব চেনেল আছে যিটো ৰাহুল অনলাইন টেকনিকেল, আৰু সেইটো মোৰ এইটো ছেকেণ্ড চেনেল হয়। গতিকে সেই চেনেলটো মোৰ কিবা এটা অসুবিধা হোৱাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই। গতিকে যিসকল ভিউৱাৰ্ছে মোৰ সেই চেনেলটো চিনি পায় সেইসকলে এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ এই চেনেলটোতো মই এতিয়া কেইদিনমান কণ্টিনিউ কৰিম। আৰু সেইটো চেনেলত চলিব, কিন্তু কেইদিনমানৰ পাছতহে সেইটো চেনেলটো মই চলাবলৈ পাৰিম। বিশেষ এটা অসুবিধাৰ কাৰণে মই সেই চেনেলটো চলাব পৰা নাই। গতিকে চবৰ আগত ক্ষমা বিচাৰিছোঁ। আপোনালোকে এই চেনেলটো যাতে মোৰ সেইটো চেনেল সকলোৱে যেনেকৈ মৰম আদৰ কৰিছে, যাতে এই চেনেলটো সকলোৱে তেনেকৈ আগবঢ়াই নিয়ে তাকে আশা কৰিছোঁ। তো বন্ধুসকল, বঙাইগাঁৱৰ যিখন উপহাৰ কুপন খেলা হৈছে সেইখন হৈছে বৈতামাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সৌজন্যত উপহাৰ কুপনৰ খেল। আৰু খেলৰ স্থান হৈছে বৈতামাৰী, আৰু খেলৰ তাৰিখ হৈছে 13 জুন 2024, আৰু খেলৰ টাইমিং হৈছে ৰাতি 9টা বজাত খেলখন হ'ব, 9 PM। আৰু কুপনৰ মূল্য আছে মাত্ৰ 100 টকা। 100 টকা দি পিনে আপোনালোকে ইয়াৰ পৰা কুপন ল'ব পাৰিব। খুব ধুনীয়া ভাল পুৰস্কাৰ দিয়া আছে, আৰু আপোনাক যিটো চিৰিজৰে কুপন লাগে সেইটো চিৰিজৰে কুপন পাই যাব। অৰ্থাৎ 1ৰ পৰা 5লৈকে ইয়াত টিকেট কুপন দিয়া হৈছে উপহাৰ কুপন খেলখনত, য'ত আপোনাৰ সম্পূৰ্ণ পুৰস্কাৰ 11টাকৈ দিয়া আছে। তো আপোনালোকে 11টা পুৰস্কাৰ যিকেইটা পাব সেইকেইটা চব ডাঙৰ পুৰস্কাৰেই পাব। ইয়াত কোনো গাড়ী বাইক দিয়া হোৱা নাই। লগতে যিসকলে বুক ল'লে বুকো পাই যাব, বুক প্ৰাইজো দিয়া আছে ইয়াত। আৰু বুক প্ৰাইজতো আপোনাৰ ইয়াত 9টাকৈ পুৰস্কাৰ দিয়া আছে। 9টা পুৰস্কাৰ দি আছে বুক প্ৰাইজত কি আছে সেইখিনি মই আপোনাক ক'ম ধুনীয়াকৈ। আৰু কুপন প্ৰাইজত কি আছে সেইখিনি ক'ম। গতিকে টিকেট ল'বৰ কাৰণে সোনকালে যোগাযোগ কৰক। আৰু ইয়াত আপোনাৰ মুঠ কুপনৰ সংখ্যা আছে 4,99,992খন ইয়াত মুঠ কুপনৰ সংখ্যা আছে। আৰু কুপনৰ আপোনাৰ নম্বৰ 1ৰ পৰা 5লৈকে আপোনাৰ থাকিব। অৰ্থাৎ ইয়াত আপোনাৰ 6 বা 7 যদি থাকে নল'ব, 5ৰ পৰা 1লৈকে ইয়াত আপোনাৰ কুপনৰ সংখ্যা থাকিব, ঠিক আছে। তো ইয়াত মই পুৰস্কাৰসমূহ কি আছে কৈ দিছোঁ। কুপন প্ৰাইজত প্ৰথমত দিয়া আছে টাটা আল্ট্ৰা বাছ, 2 নম্বৰ পুৰস্কাৰ দি আছে এল্ট' K10, 3 নম্বৰ পুৰস্কাৰ দি আছে গ্ৰেণ্ড ভিটাৰা, 4 নম্বৰ পুৰস্কাৰ দি আছে ৱেগনাৰ, 5 নম্বৰ পুৰস্কাৰ দিয়া আছে থাৰ, 6 নম্বৰ পুৰস্কাৰ দি আছে টাটা টিয়াগো, 7 নম্বৰ পুৰস্কাৰ দি আছে চেলেৰিঅ, 8 নম্বৰ পুৰস্কাৰ দি আছে টাটা এল্টজ, আৰু 9 নম্বৰ পুৰস্কাৰ দি আছে ফ্ৰংছ চিংগাম, 10 নম্বৰ পুৰস্কাৰ দি আছে টাটা পাঞ্চ, 11 নম্বৰ পুৰস্কাৰ দি আছে মহেন্দ্ৰা স্কৰ্পিঅ'। তো কুপন প্ৰাইজত আপোনাৰ টোটেল 11টা দিয়া আছে। আৰু বুক প্ৰাইজতো আপোনাৰ 9টাকৈ পুৰস্কাৰ দিয়া আছে। আপোনালোকক যদি বুক লাগে বুকো পাই যাব। আৰু বুক প্ৰাইজত আপোনাৰ ইয়াত প্ৰথম পুৰস্কাৰ দি আছে পালচাৰ 125cc, 2 নম্বৰ পুৰস্কাৰ দি আছে LED TV 55 ইঞ্চি, 3 নম্বৰ পুৰস্কাৰ দি আছে য়ামাহা ZR, 4 নম্বৰ দি আছে ইনভাৰ্টাৰ ছেট, 5 নম্বৰ পুৰস্কাৰ দি আছে হিৰো HF DLX, 6 নম্বৰ পুৰস্কাৰ দি আছে ৱাশ্বিং মেচিন, 7 নম্বৰ পুৰস্কাৰ দি আছে ছুপাৰ স্প্লেণ্ডাৰ, আৰু 8 নম্বৰ পুৰস্কাৰ দি আছে লেপটপ, আৰু 9 নম্বৰ পুৰস্কাৰ দি আছে হিৰো গ্লামাৰ। তো এটা বহি পুৰস্কাৰত আপোনাৰ টোটেল 9টা পুৰস্কাৰ দিয়া আছে। চ' বহি ল'ম বুলি ভাবিলে বহিও আপোনালোকে পাই যাব, ঠিক আছে। তো কুপন ল'বৰ কাৰণে সোনকালে হোৱাটছএপ নম্বৰ যোগাযোগ কৰক। মাজত আৰু মাত্ৰ 4টা দিন বাকী আছে। 13 জুন তাৰিখে খেলখন অনুষ্ঠিত হ'বলৈ গৈছে ৰাতি 9টা বজাত। তো ইয়াত ফিক্স টাইম দিয়া আছে, তো কোনো চিন্তা কৰিব নালাগে। আৰু মোৰ এটা ফেচবুক পেজ আছে, ফেচবুক পেজটোৰ নাম হৈছে ৰাহুল দাস। আপোনালোকে সেই পেজটো আপোনাক ফ'ল' কৰি ল'ব, তাত আপোনালোকে সম্পূৰ্ণ লাইভ ভিডিঅ'টো চাবলৈ পাব, ঠিক আছে। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে। আৰু ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব, আৰু সকলোকে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আৰু কমেণ্ট বক্সত আপোনাৰ মতামত জনাব। লগতে চেনেলটোত যদি নতুনকৈ আপোনালোকে ভিজিট কৰিছে তো প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ইয়াৰ ৰিজাল্ট শ্বীটখন আপোনালোকে এইটো চেনেলতে পাব। গতিকে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব, ঠিক আছে। তো বন্ধুসকল, আজিলৈ ইমানে। পুনৰ নতুন ভিডিঅ'তে মই লগ পাম। বাই।